যোৱাৰ সিদ্ধান্ত যিজন অটল তেওঁৰ বাবে নিস্বাৰ্থ ভালপোৱাটো এটা অভিনয় মাত্ৰ। যিসকলে বেছি মিঠা মিঠা কথা ক'ব পিছফালৰ পৰা চুৰি কিন্তু তেওঁলোকে আগত মাৰিব। আপুনি প্ৰতিদিনে অন্তত 1% হ'লেও নিজকে উন্নত কৰিব। বছৰটোৰ শেষত চাব মুঠত 365 ডিগ্ৰী হৈছে। যিকোনো সম্পৰ্কৰ পাছত হৈছে বিশ্বাস। মানুহৰ বাচি থকাটো হৈছে স্বাভাৱিক, মৰি যোৱাটো হৈছে অস্বাভাৱিক। আজি হয়তো আপোনাৰ সময় বিয়া চলিছে কিন্তু গোটেই জীৱন নাথাকে। সেয়ে আজি আপুনি যাক লয় তেওঁক কিন্তু গোটেই জীৱনত মনত থাকিব। অতিৰিক্ত আপোন হ'ব গ'লে আপুনি কষ্টৰ বাহিৰে একো নাপাব। ভগৱানে সকলোকে সকলোবোৰ নিদিয়ে। হয়তো কাৰোবাক তেওঁ সকলো দি ভাগ্যৰ পৰীক্ষা লয় আৰু কাৰোবাক একো নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। এই পৃথিৱীত জোৰ কৰি একো পাব নোৱাৰা আৰু ভাগ্যত থাকিলে সেইটো আনে কাঢ়ি ল'ব নোৱাৰে। দেখাত সুন্দৰ বহুতো পোৱা যাব কিন্তু যাৰ মনটো সুন্দৰ তেওঁলোকক কিন্তু ভাগ্যতহে পোৱা যাব। যিজনে আপোনাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব। অৱহেলাৰ পৰা আপুনি এই দুটা কথা নিশ্চয়কৈ শিকিব পাৰিব। 1 নম্বৰ, অৱহেলাই মানুহৰ জ্ঞানৰ লগত শক্তি বৃদ্ধি কৰে। 2 নম্বৰ, অৱহেলাৰ মানুহৰ শুই থকা মন মগজুক জাগ্ৰত কৰি তোলে। মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি তুচ্ছ বিষয় এটাতো যদি বহু হাঁহে তেন্তে তেওঁ ভিতৰে ভিতৰে খুবেই অকলশৰীয়া। কোনোবাই যদি অতিৰিক্ত শুই থাকে তেন্তে তেওঁ জীৱনত আগবাঢ়িব নোৱাৰে। খুব খৰকৈ কয় তেন্তে নিশ্চয় কিবা এটা গোপন ৰাখিব বিচাৰিছে। যিজনে কান্দিব নোৱাৰে তেওঁ হৈছে দুৰ্বল প্ৰকৃতিৰ। কোনোবাই যদি অস্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰে তেন্তে তেওঁ কিবা নহয় কিবা এটা মানসিক চাপত আছে। কোনোবাই যদি অলপতে কান্দি দিয়ে তাৰ মানে তেওঁ কোমল হৃদয়ৰ। কোনোবাই যদি সৰু সৰু কথাতে বহুতো বেছি খং কৰে তাৰ অৰ্থ তেওঁক ভাল পোৱাৰ দৰকাৰ আছে। কথা ক'বলৈ যিখিনি যোগ্যতা লাগে নীৰৱতা অৱলম্বন কৰিবলৈ তাতকৈ বহুতো বেছি যোগ্যতা লাগে। কাঁইটৰ পৰা বাচিবলৈ যিদৰে ভৰিত জোতা পিন্ধা উচিত গোটেই পৃথিৱীত কাৰ্পেট পাৰিবলৈ প্ৰয়োজন নাই। ঠিক তেনেদৰে আপুনি যদি শান্তি বিচাৰে তেনেহ'লে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক, আনক নহয়। এজন সৎ আৰু মহান মানুহক সমালোচনা কৰাটো খুবেই সহজ কিন্তু তেওঁলোকৰ দৰে হোৱাটো বহুতো কঠিন। ভালপোৱাৰ মাজত কাজিয়া হ'বই কিন্তু কাজিয়াৰ পিছতো যদি দুয়োজনৰ মিল হয় তেন্তে সেইটো হৈছে সঁচা ভালপোৱা। হেৰুৱাৰ যন্ত্ৰণা কেৱল তেওঁহে বুজিব পাৰে যিয়ে নিজৰ প্ৰিয়জনক মানুহজনক হেৰুৱাইছে। আজিকালি মানুহবোৰ যে কেনেকুৱা হৈ গৈছে, এতিয়া প্ৰিয়জনৰ অবিহনে এখোজো নিদিয়ে পিছত সেই প্ৰিয়জনক কিমান যে নিৰ্যাতন কৰে। স্বাৰ্থপৰ মানুহবোৰে আজিকালি সুখী মানুহ, বাকীবোৰ কেৱল আনক সুখী ৰাখে। মানুহ ইচ্ছা কৰি সলনি নহয়, মানুহক সলনি কৰে প্ৰিয়জনৰ অৱহেলাই। অতীতৰ স্মৃতিবোৰ, আপোন মানুহৰ ব্যৱহাৰ, নিজৰ পৰিস্থিতি আৰু সময়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, যাক আপুনি পাইছে তেওঁক জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটো হৈছে ডাঙৰ কথা। সকলো ক্ষেত্ৰত অতীতক পাহৰি যোৱাটো উচিত নহয়। কিছু ক্ষেত্ৰত অতীতক মনত ৰখা জৰুৰী, অতীতক শ্ৰদ্ধা কৰাটো জৰুৰী। আপোনাৰ বিপদত কোন কাষত আছিল, আপোনাৰ বেয়া সময়ত কোন লগত আছিল, কাৰ সময় আপুনি সফলতাৰ চৰম সীমা উপনীত হৈছে, কাৰ বাবে আপুনি এই পৃথিৱীত আহিছে ইত্যাদি এইবোৰ কেতিয়াও আপুনি পাহৰি নাযাব। কোনোবাই যদি আপোনাক বহুতো বেছি প্ৰায়ৰিটি দিছে তেনেহ'লে এইটো নাভাবিব যে সেই মানুহজন একেবাৰে সস্তীয়। আপোনাৰ কপাল বহু ভাল কাৰণ এই পৃথিৱীত ইমান মানুহ থকাৰ স্বত্তেও আপোনাক তেওঁ প্ৰায়ৰিটি দিছে, আপোনাকেই বুজিবলৈ চেষ্টা কৰিছে। ভাবি চাওকচোন তেওঁ আপোনাৰ বাবে বিৰক্তিদায়ক হ'ব পাৰিব জানো? আপোনাক গুৰুত্ব দিয়াজন, সন্মান দিয়াজনক আপুনি সন্মান কৰিবলৈ শিকক, নহ'লে এটা সময়ত
আপুনি অকলশৰীয়া ৰৈ যাব, কোনো নাথাকিব আপোনাৰ কাষত। আপোনাৰ গুৰুত্ব দিয়া, প্ৰায়ৰিটি দিয়া প্ৰতিটো সম্পৰ্কত আপুনি সন্মান দিবলৈ শিকক। সেই সম্পৰ্কত লাগিলে বন্ধুত্ব, ভালপোৱা বা আন কোনো আত্মীয় স্বজনৰ নহওক কিয়, সম্পৰ্কৰ মূল্য দিবলৈ শিকক। নহ'লে এই পৃথিৱীত আপুনি এদিন অকলশৰীয়া হৈ ৰৈ যাব আৰু আপোনাক মূল্য দিবলৈ, গুৰুত্ব দিবলৈ কোনো ওচৰ চাপি নাহিব। থেংকছ ফৰ ৱাচিং।